কেতিয়াবা গানেই জীৱন নহয়, জীৱনেই গানৰ দৰে হৈ পৰে। আজিৰ অনুষ্ঠান আমাৰ বাবে বিশেষ, কাৰণ আজিৰ অতিথিগৰাকী কেৱল গায়িকাই নহয়, তেওঁ হৈছে এগৰাকী সংগ্ৰামী, যিয়ে সপোনক ত্যাগ নকৰি প্ৰত্যাহাৰৰ পাহাৰৰ মাজতো নিজৰ পথ গঢ়ি গৈছে। আপোনালোকৰ নিশ্চয় জানিবলৈ মন গৈছে সেই সাহসীগৰাকী কোন। বয়স তেওঁৰ নিচেই কম, যদিও দায়িত্ব বহুত। আহকচোন তেওঁক আৰু অকণমান ভিতৰৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। যদি আজি কোনোবাই ক'ব বিচাৰে কমলিকা অকলশৰীয়া, কিন্তু সেইটো মই ভাবোঁ ভুল হ'ব। কাৰণ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তুমি য'তেই যোৱা, তোমাক এষাৰ কথাই কয় সকলোৱে, ভিতালী বাইদেউৰ ছোৱালী বুলি। আৰু মই ভাবোঁ সদায় মা দেউতা তোমাৰ লগত আছে। তুমি কি ক'বা? নিশ্চয়, এইটোতো সঁচাই কথা। হয়। আৰু ইমূৰৰ পৰা সিমূৰলৈ গ'লে সদায় মা দেউতাৰ লগত থকা টাইপে ভাবোঁ। হয়। সেনেকৈ একচুৱেলি ক'ব গ'লে এতিয়া আগবাঢ়ি যাবলগীয়া হৈছে, গৈ আছোঁ, সেইটোৱে কথা। সংগীত মানে কি তোমাৰ মতে? সংগীত মোৰ বাবে মই কোনো এটা শব্দ বা কোনো এটা বাক্য দি সেইটোক মই মানে আপোনাক বুজাব নোৱাৰিম বা ডেছক্ৰাইব কৰিব নোৱাৰিম যে সেই সংগীত মোৰ বাবে কি হয়। কাৰণ কিয়, সংগীতে মোৰ বাবে বহুত কিবা কিবি কৰিছে। তো এটা যিকোনো মই সংগীতক শব্দ দি লৈ টাইটেল মই দি লৈ ডেছক্ৰাইব কৰিব নোৱাৰিম যে সংগীত মোৰ বাবে এইটো হয়। সংগীত মানে ক'ব গ'লে মোৰ বাবে সকলো, এভৰিথিং, সেইটোৱে কথা। আজৰি সময় তুমি কি কৰি কটোৱা? মই একচুৱেলি এতিয়া ক'ব গ'লে আজৰি সময়ত বিশেষকৈ অনুষ্ঠানসমূহ থাকে, পঢ়া পাতি থাকে, আজৰি সময়ত মই একদম সঁচা কথা ক'ম, শুই ভাল পাওঁ। কাৰণ কিয়, ৰেষ্টটো সকলোতকৈ আগত, যিমানেই যি নহওক। আৰু মই টোপনি মাৰি খুব ভাল পাওঁ। সেয়ে কাৰণ কিয় ৰাতিকৈ অনুষ্ঠান থাকে, সেয়েহে ৰাতিপুৱা সময়খিনি খুব মানে ভাবি চিন্তি অলপমান মানে সময় যদি পোৱা যায়, সময় পোৱা নাযায় তথাপিও যদি সময় পোৱা যায় সেইখিনি সময় মানে মই ইউটিলাইজ কৰোঁ মানে অকল শুবৰ কাৰণে। শুই ভাল পায় কমলিকাই। তুমি জীৱনত বহুকেইটা অনুষ্ঠান কৰিছা এতিয়ালৈকে, তাৰে ভিতৰত কোনোবাটো অনুষ্ঠানৰ কিবা তিতা মিঠা অভিজ্ঞতা? অনুষ্ঠানৰ ক'ব গ'লে তিতা মিঠা অভিজ্ঞতা দুটাই আছে। ভালোতো বহুত ভাল পাইছোঁ, বেয়াটো খুব বেয়া পাইছোঁ। তো ক'ব গ'লে প্ৰত্যেকখন অনুষ্ঠানতে একচুৱেলি খুব এটা ক'ব গ'লে মই স্কেপ্টিকেল হৈ থাকোঁ অনুষ্ঠান এটা কৰাৰ আগতে। কাৰণ কিয়, সেই কমিটি কেইগৰাকীয়ে মোৰ লগত কথা পাতে, কিন্তু আচলতে গম পোৱা যায় অনুষ্ঠানৰ পিছত যোৱাৰ পিছতহে মানে আচল সকলোৰে কেনেকুৱা কেনেকৈ কি কৰা আছে এইখিনি আচলতে অনুষ্ঠানত যোৱাৰ পিছত গম পোৱা যায়। তো তেনেস্থলতে মই অনুষ্ঠানৰ আগলৈকে খুব অলপ হ'লেও মই নাৰ্ভাছ থাকোঁ। আৰু ক'ব গ'লে মই স্কেপ্টিকেল থাকোঁ যে ভাল হ'ব নে বেয়া হ'ব নে মানে মিডিয়াম হ'ব। বস্তুটো ভাবি চিন্তি খুব কৰিবলগীয়া হয়। কিন্তু সেই তেনেকেই তিতা মিঠা আচলতে অভিজ্ঞতা দুটাই হৈছে। আৰু মোৰ হিচাপত দুইটাই থাকিব লাগে, তেতিয়া মানে বুজি পোৱা যায় আৰু ক'ব গ'লে বেলেঞ্চ থাকে, সেইটোৱে কথা। তোমাৰ এটি স্মৰণীয় অভিজ্ঞতা মঞ্চৰ বা স্মৰণীয় তোমাৰ মধুৰ স্মৃতি এটা বুলি ক'ব বিচাৰিম? আচলতে এতিয়ালৈকেও ইমানকেইখন মই অনুষ্ঠান কৰা নাই, যিহেতুকে লাষ্ট ইয়েৰ 24ৰ পৰা মই অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিছোঁহে প্ৰফেচনেলি একদম। তেনেকৈ ক'ব গ'লে ইমান এটা মোৰ এক্সপিৰিয়েঞ্চ নাই। কিন্তু যোনটো ভাল অভিজ্ঞতা বুলি যদি কোৱা যায়, তেতিয়াহ'লে এইটোৱে হ'ব যে মই ৰাইজ দেখিছোঁ। মই ৰাইজখিনিক দেখিলে এটা কথাই বুজি পাইছোঁ যে ৰাইজে আমাৰ সংস্কৃতিটোক জীয়াই ৰাখিব পাৰিব, যিমানেই যি নহওক। আমি যদিও কওঁ যে প্ৰত্যেকটো গীত গোৱাৰ আগত বা বনোৱাৰ আগত ৰাইজৰ কথা ভাবিলে আমি বনাওঁ, কিন্তু এইটো কথা যে ৰাইজে একচুৱেলি মানে খুবেই তেখেতলোকে গীত চিনি পোৱা হয়। আৰু এটা হিন্দীত বাক্য আছে, পাব্লিক চব জানতি হয়। তো এইটোৱে কথা, পাব্লিকে একচুৱেলি সকলোখিনি কথা জানে, কোনটো গীত কেনেকুৱা কি সকলোখিনি বুজি পায়, কেনেকুৱা কি কোনটো গীত শুনিব লাগে নালাগে সকলোখিনি বুজি পায়। আৰু সেনেকৈ একচুৱেলি ক'ব গ'লে মানে দৰ্শকে এগৰাকী শিল্পীক চিনি পোৱাটো আচলতে প্ৰথমে মানে দৰ্শকেই চিনি পায় বুলি ক'লে ভুল নহ'ব, সেইটোৱে কথা। তোমাৰ মতে বৰ্তমান অসমত কেনেকুৱা সংগীত চলি আছে বা কেনেকুৱা সংগীত হোৱাটো বিচৰা? চলি থকাৰ ক্ষেত্ৰততো অসমত বিভিন্নটা সংগীত চলি আছে, বিভিন্নটা জনাৰৰ সংগীত চলি আছে। বহুত ৰক হৈ গৈছে, ছেমি ক্লাছিকেল, ক্লাছিকেল, আমাৰ ফ'ক বিহু,
বিভিন্নটা গান চলি আছে মই বিচাৰোঁ যে বিভিন্নতা থকাটোৱে ভাল হৈছে কাৰণ কি সকলো যদি এফালেই যায় তেতিয়াহ'লে নিশ্চয় কাম নহ'ব আৰু তেতিয়া বিভিন্নতাটো আমি নাপাম সেইটোৱে বিভিন্নতাটো নাপালে আমাৰ নিজৰো অলপমান সেয়া লাগিব যে অকল এটাই নেকি আমাৰ সংস্কৃতিটোত বিভিন্নটা গান আছে বিভিন্নটা জনাৰ আছে ক'ব গ'লে আমাৰ লোকগীতৰে বিভিন্নতা সেয়া আছে আমাৰ কামৰূপীয়া লোকগীত গোৱালপৰীয়া লোকগীত তেনেস্থলতে প্ৰত্যেকটো গীতৰে মাদকতাটো বেলেগ তে সেনেকৈ ক'ব গ'লে কি কয় বিভিন্নটা জনাৰ আছে বিভিন্নটা গীত আছে মই বিচাৰোঁ যে যোনেই যেনেকুৱাই গীত নবনায় কিয় সংস্কৃতিটোৰ কথা চিন্তা কৰিলে বনালেই হ'ল আৰু এতিয়ালৈকে যিমানকেইটা শুনিছোঁ কিন্তু মোৰ বেয়া লগা নাই খুব ধুনীয়া ধুনীয়া গীত মই ভাবোঁ যে আগন্তুক দিনলৈও আহি থাকিব অসমীয়া মানে সংগীত জগতত খুব সুন্দৰ সুন্দৰ গীত মই শুনি থাকোঁ আৰু মই মোৰ প্লেলিষ্টত ক'ব গ'লে বিশেষকৈ অসমীয়া গীতেই থাকে সেইটোৱে কথা তুমি ভৱিষ্যতে কেনেকুৱা ধৰণৰ জনাৰ যাব বিচাৰিবা তোমাৰ নিজস্বটো যিহেতু মাৰ এটা সুকীয়া আছিলে বিহু বুলি ক'লে বহাগ বুলি ক'লে আমি এটি কণ্ঠই মনলৈ আহে বা আমি সেই ভিতালী বাইদেউৰ গীতসমূহ শুনি আমি ডাঙৰ হৈছোঁ মা যিহেতু বিহু বুলি ক'লে মাৰ এটা সুকীয়া পৰিচয় আছে তুমি কোনটো জনাত যাবলৈ বিচাৰিবা মই কোনো এটা পাৰ্টিকুলাৰ জনাৰত সীমিত থাকিব বিচৰা নাই সেইটো কাৰণে নিজে এক্সপেৰিমেণ্ট কৰিব লাগিব বিভিন্নটা গীতৰ ক্ষেত্ৰত এতিয়া ধৰক মই বিহু গীত গাই আছোঁ মাৰ লিগেচিটো ৰাখিবৰ কাৰণে মই ক'ব গ'লে আৰু বিভিন্ন ধৰণৰ গীতো গাওঁ কিন্তু এতিয়া প্ৰকাশ নকৰোঁ নিজেই যেতিয়া কিবা কিবি নিজৰ প্ৰডাকশ্যনৰ পৰা মই যেতিয়া কৰি গৈ থাকিম নিশ্চয় ৰাইজে এটা দুটাকৈ হ'লেও অলপমান বিভিন্নতা পাব আৰু মই যেনেকৈ ক'লোঁ এটা কোনো জনাৰত মই মানে সীমিত ৰাখিব নিবিচাৰোঁ মই বিচাৰোঁ যে প্ৰত্যেকটো জনাৰ অলপ হ'লেও যাতে চুই যাওঁ মই সেইটোৱে বিচাৰোঁ তুমি গীত কেনেদৰে আৰম্ভ হৈছিল তুমি সংগীত জগততে তুমি কেতিয়াৰ পৰা আহিলা মই প্ৰথমেতো মই আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছোঁ মই সংগীত কাননৰ পৰা শিক্ষা গ্ৰহণ কৰিছোঁ মই বিশাৰত পাছ তাৰ পৰা তাৰে পিছৰ পৰা মই যে প্ৰফেচনেলি গীত গাম তেতিয়া কিন্তু ভাবা নাছিলোঁ সংগীতটো শিকিছিলোঁ এইটো মনত এটা আশা আছিল আৰু যিহেতুকে মাৰ খুব ইচ্ছা গীত গাব লাগে তো সেয়েহে মোক সংগীতত মানে নাম দি দিয়াই দিছিল তাৰে মাজতে মই সংগীতত সোমোৱাৰ আগতে একচুৱেলি মই বিহুৰ কৰ্মশালা নৃত্যৰ আৰু তাৰপিছত মই কি কয় আপোনাৰ অভিনয় নাটকৰ যিমান আমাৰ ছামাৰ কেম্প চলি থাকে তো ছামাৰ ভেকেশ্যনৰ সময়ত ধৰক বিভিন্ন ৱৰ্কশ্বপছ পাতে তাতে নিজৰ নাম মই পাৰ্টিচিপেট কৰিছিলোঁ মোৰ ভাল লাগিছিল তাৰপিছত সংগীতটোৰ লগত কিন্তু মই এনেকৈ জড়িত হ'ম বুলি ভবা নাছিলোঁ কিন্তু সেইটোৱে কথা কোনফালেদি কেনেকৈ কি হৈ যায় এইটো কোনেও ক'ব নোৱাৰে সংগীতৰ লগত জড়িত হৈ গ'লোঁ একদম প্ৰথম বুলি ক'ব গ'লে মই সংগীতৰ লগত জড়িত হৈছিলোঁ এখন কেছেট ওলাইছিল আচলতে এখন বুঢ়ী আই সাধুৰ ওপৰত তাতে তেজীমলাৰ যোনকেইটি গীত আছিল হাতোনে মেলিবি ফুলো নিচিঙিবি সেইখিনি মই গাইছিলোঁ সেইটো আমাৰ মই কৰ্মশালা যি কৰিছিলোঁ নাটকৰ সেনেকেই মই পাইছিলোঁ তো সেনেকৈ কৰিলে ক'ব গ'লে সংগীতৰ ফালৰ পৰা যদি অভিজ্ঞতা ক'বলৈ যোৱা যায় সেইটো মোৰ জীৱনৰ সবাতোতকৈ প্ৰথম মানে ক'ব গ'লে মই বাণীবদ্ধ কৰাইছিলোঁ তাৰপিছত এটা দুটাকৈ সৰু সুৰাকৈ বিহু গীত গাইছোঁ কোৰাছ গাইছিলোঁ মই কোৰাছ গ্ৰুপত তাৰপিছত সেনেকৈ নিজৰ কিছুমান গীত কৰিলোঁ কিন্তু এতিয়ালৈকে নিজৰ প্ৰডাকশ্যনৰ পৰা মই কৰা নাই নিশ্চয় আশা আছে কৰিম নিশ্চয় তুমি বৰ্তমান অনুষ্ঠানটো কৰি আছা গীত গাই আছা তাৰ বাহিৰেও আৰু কি কৰি আছা কি কৰি ভাল পোৱা খোৱাৰ বাহিৰে খোৱাটো তুমি ক'লাই অনুষ্ঠান কৰি আছোঁ গীত কৰি আছোঁ ক'ব গ'লে মই সেনেকৈ কোনো কামৰ লগত জড়িত হোৱা নাই যিহেতুকে মই পঢ়িও আছোঁ পঢ়ি থকাৰ বাবে বেলেগ কোনো কামৰ লগত মই হ'ব পৰা নাই জড়িত কিন্তু ৰিচেণ্টলি মই বিভিন্নটা প্ৰজেক্ট কৰিম বুলি হাতত লৈছোঁ তেনেকৈ নিজকে ব্যস্ত ৰাখি আছোঁ ধৰক পঢ়া শুনাৰ লগতে আৰু তাৰ লগতে মই যোনটো ক'লোঁ যে মই আগতে মানে কৰ্মশালাখিনি খুব কৰিছিলোঁ এতিয়াও একচুৱেলি আমাৰ ছামাৰ ভেকেশ্যন চলিব তো মই ভাবিছোঁ যে মই নিজকে অলপমান ব্যস্ত কৰি ৰাখোঁ যিহেতু ছামাৰ ভেকেশ্যনৰ সময়ত মই ঘৰতে থকা যাব তো সেইখিনি সময়ত মই ভাবিছোঁ মই অলপমান ধৰক কৰ্মশালা কিছুমান সেইসমূহ মই কৰিবলৈ চেষ্টা কৰিম বুলি তোমাৰ নিজৰ ফালৰ পৰা কৰ্মশালাৰ অনুষ্ঠান কিবা ৰাখিবা নে বেলেগৰ লগত তুমি জইন কৰিবা মই জইন কৰিম মই মানে ক'ব গ'লে পাৰ্টিচিপেট কৰিম কাৰণ কিয় যিমানেই যি নহওক শিকিবলৈ কেতিয়াও সময় নাথাকে তো সেয়েহে সময়সীমা কোনো নাই
তো সেই মই শিকিবলৈ খুব বিচাৰোঁ এইখিনি বস্তু আৰু সৰুতে যিহেতু শিকিছিলোঁ এতিয়া খুব মানে মন যায় শিকিবলৈ কিন্তু মাজতে যিহেতুকে বিভিন্নটা ক্ষেত্ৰৰ বাবে মই আপোনাৰ কি কয় এইখিনি বস্তুৰ পৰা অলপমান মানে পিছলৈ গুচি অহা হ'ল কিন্তু এতিয়া আকৌ মই অলপমান নিজকে সেইসমূহত মানে কি কয় ব্যস্ত ৰাখিবলৈ চেষ্টা কৰিম সেইটোৱে কথা তো বৰ্তমান পঢ়া শুনা কিমান আগবাঢ়িছে মই এতিয়া BA ছেকেণ্ড ছেম ফেভৰেট ছাবজেক্ট ফেভৰেট ছাবজেক্ট বুলি ক'ব গ'লে যিকোনো এটাক ধৰিলে দিগদাৰী হ'ব কাৰণ প্ৰত্যেকটো ছাবজেক্টৰ পৰা বিভিন্নটা বস্তু বুজিবলৈ পোৱা যায় কিন্তু মোৰ ক'ব গ'লে আপোনাৰ ইংলিছ ছাবজেক্টটো খুব ভাল লাগে হিন্দীও ভাল লাগে মানে ক'ব গ'লে লিটাৰেচাৰ ছাবজেক্টছখিনি মোৰ ভাল লাগে সেইটোৱে 10 বছৰ পাছত নিজকে কোনটো ৰূপত ভাবিছা 10 বছৰ পাছত মই এতিয়াতে একচুৱেলি ক'ব নোৱাৰিম ক'ব গ'লে মই নিজকে কি বুলি ভাবিম 10 বছৰ পিছত কিন্তু নিশ্চয় এটা কথা ক'ব বিচাৰিম যে আজি যোনটো পজিশ্যনত আছোঁ তাতকৈ খুব ডাঙৰ এটা পজিশ্যনত থাকিম কাৰণ এইটো একদম মোৰ ইনিচিয়েল ষ্টেজ হয় সিমানখিনি মোৰ নিজৰ ওপৰতো বিশ্বাস আছে যে নিশ্চয় মই কিবা এটা নহয় কিবা এটা নিশ্চয় নিজৰ জীৱনত কৰিম সেইখিনি কৰিলে নিশ্চয় আগবাঢ়ি যাবলৈ পাৰিম বুলি আশা আছে কিন্তু নিশ্চয় মই জানো যে মানুহে ক'লেই নহয় বিভিন্নটা ঘাত প্ৰতিঘাত চিটুৱেশ্যন বিভিন্নতা আহিব পাৰে গোটেইখিনি মিলাই মেলি চলাৰলৈকে যদি ভালে কুশলে থাকোঁ ভগৱানে যদি ভালে কুশলে কৃপাদৃষ্টি বনাই ৰাখে তেতিয়াহ'লে নিশ্চয় মই আজি যোনটো পজিশ্যনত মই যোনটো ক'লোঁ ইয়াতকৈ নিশ্চয় খুব এটা ভাল পজিশ্যনত মই থাকিম সেইটোৱে কথা প্ৰতিষ্ঠিত গায়িকা হিচাপে পাম নে বেলেগ কিবা ভাবিছা তুমি সেইটো মই আপোনাক ক'ব নোৱাৰিম প্ৰতিষ্ঠিত গায়িকাও হ'ব পাৰোঁ গায়িকা ক'ব গ'লে গীতটি মোৰ লগত সদায় থাকিব গীত সংগীত মোৰ লগত সদায় থাকিব তাৰে লগত জড়িত যদি মই কিবা কিবি মানে বেলেগ ধৰণৰ কামতো যাওঁ তেতিয়াহ'লে নিশ্চয় গম পাব সেইটোৱে কথা সংগীত কিন্তু কেতিয়াও এৰি দিব পৰা বস্তু নহ'ব মোৰ বাবে সেইটোৱে কথা তোমাৰ পাপন দাক ভাল লাগে নে জুবিন দাক খুব এটা বেলেগ ধৰণৰ প্ৰশ্ন আচলতে ক'ব গ'লে সৰুৰে পৰা দুটা ফেজ দেখিছোঁ যোনখিনি সময়ত মই পাপন অংগৰাগ মহন্তৰ গীতসমূহ খুব শুনিছিলোঁ তাৰপিছত জুবিন গাৰ্গদেৱৰ গীতসমূহ খুব শুনিলোঁ কিন্তু তাৰেও আগতে সৰুৰে পৰা মায়ে ক'ব গ'লে ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত খুব শুনাইছিল তেনেস্থলতে দুগৰাকীৰ ভিতৰত এগৰাকীক ধৰিব হ'লে মই দিগদাৰী হ'ব কিন্তু দুগৰাকীৰো ওপৰত ক'ব গ'লে ভূপেন হাজৰিকাদেৱ সেইটোৱে কথা মই যোনটো ক'লোৱে এটা চাৰ্কলটো প্ৰথমে ভূপেন হাজৰিকাদেৱ তাৰপিছত জুবিন গাৰ্গদেৱ তাৰপিছত পাপনদেৱ এই তিনিওগৰাকীৰে গীত শুনিছোঁ এই দুগৰাকীৰ মাজত মই এনেকৈ ক'ব নোৱাৰিম যে মই এখেতৰে গীত শুনো কাৰণ দুয়োজনৰে জনাৰটো খুব বেলেগ ধৰণৰ কেতিয়াবা মন গ'ল ৰাতি একদম 3টা বজাতো গীত শুনিব হ'লে তেতিয়া পাপন অংগৰাগ মহন্তদেৱৰ গীত শুনো মই বিশেষকৈ লং জাৰ্ণিত গ'লে মই জুবিন গাৰ্গদেৱৰ গীতসমূহ খুব শুনো আৰু যেতিয়া জীৱনক চিনি পাব লাগিব জীৱনক লৈ যেতিয়া অলপমান দুখিত হওঁ কিবা হওঁ তেতিয়া ভূপেন হাজৰিকাদেৱৰ গীত শুনো সেইটোৱে কথাতে দুয়োগৰাকীৰে ক'ব গ'লে জনাৰটো বেলেগ সেনেকৈ ক'ব গ'লে দুয়োগৰাকীৰ মাজত মই কেতিয়াও বিচাৰ কৰিব নোৱাৰোঁ দুয়োগৰাকীকে ভাল লাগে সেইটোৱে কথা ঘৰখনৰ লগতে তোমাকো নিজে আগবঢ়াই লৈ গৈছা নিশ্চয় ভাগৰি পৰা যায় সেই সময়খিনিত তুমি কি কৰা কেনেদৰে নিজক আকৌ সেই হাঁহিমুখীয়া কমলিকাগৰাকী কৰি তোলা আচলতে বিভিন্নটা বস্তু আহে সদায় যে হাঁহি ফূৰ্তিৰে থাকোঁ সেইটো নহয় বিভিন্নটা কথাই মাথাত ক'ব গ'লে মানে মোৰ মন মগজুতে সোমাই দিয়ে যে মানে এনেকুৱা ঘটনা ঘটি আছে মোৰ লগত মই মানুহৰ আগত যিমান হাঁহি আছোঁ সিমানখিনি কিজানি মই সুখী ভিতৰেদি নহয় কিন্তু তেনেস্থলতে এটাই কথা মই ভাবোঁ যে যিমানে যি নহওক আমি এখন মুখা পিন্ধি থৈ দিছোঁ মানুহৰ আগত কেনেকৈ থাকিব লাগে ছ'চাইটিক কেতিয়াও মই জনাব নিবিচাৰিম যে মই সুখী আছোঁ নে মই দুখীয়ে আছোঁ মই যেনেকৈ আছোঁ মই নিউট্ৰেল হৈ থাকিব বিচাৰোঁ সকলোৰে আগত তেনেস্থলতে মোৰ যেতিয়া খুব দুখ লাগে তেতিয়া মই এটা কথাই ভাবোঁ যে নাই মানুহক জনালে মানুহে মোৰ সেই পৰিস্থিতিটোৰ কথানো কেনেকৈ বুজি পাব মই আজি বহুতেই দুখ নহওক কিয় মই ধৰি লওক মোৰ এনেকুৱা এটা দুখ হৈ গৈছে যোনটোত মই কাকো ক'ব নোৱাৰিম কিন্তু সেই কথাখিনি মই সকলোকে যদি জনাবলৈ যাওঁ তেখেতে মোৰ সেই পৰিস্থিতিটোত নাই তেখেতে সেই পৰিস্থিতিটোৰ কথা বুজিও নাপাব আৰু এটা হিন্দীত বাক্য আছে ভেঁস কে আগে বিন বজানা তো সেইখিনি কৰাতকৈ মই
নকৰাটোৱে ভাল তো সেই হাঁহি থকা এখন মুখা পিন্ধি থাকোঁ সেইটোৱে কথা নিজকে সাহসী কৰি কেনেকৈ তোলা নিজকে সাহসী কৰি তুলিব কাৰণে অকলশৰীয়া সময় এটা আহে প্ৰত্যেকৰে আহে তোমাৰো আহে মোৰো আহে হয়তো পৰিস্থিতি বেলেগ বেলেগ হয় প্ৰত্যেকৰে নিশ্চয় নিশ্চয় তুমি নিজকে কেনেকৈ আকৌ এই সাহসী ৰূপত আকৌ জীৱনটো চলিবলৈ গঢ়ি তোলা জীৱনটোত চলিব হ'লে ক'ব গ'লে মই কোনো বিশেষ মোৰ একো বেলেগ ধৰণৰ সেয়া নাই যে মই এইটো কৰোঁ যোনটোৰ বাবে মই আকৌ সাহসী হৈ তোলোঁ মই ভাবোঁ যে জীৱনটো এনেকুৱা সুখ দুখৰ মাজেৰে চলি যাব লাগিব সদায় যে একেবাৰে হাঁহি ফূৰ্তিত থাকিম সেইটোতো কেতিয়াও নহয় আৰু দুখ মোৰ জীৱনত কিজানি দুখটো অলপমান বেছি মানে পৰিমাণত থাকিল সুখটো অলপমান কম পৰিমাণত আছে কিন্তু তেনেস্থলতে সেনেকৈয়ে যাব লাগিব আগবাঢ়ি কাৰণ সেইটোৱে কিজানি জীৱন সদায় যদি সুখ হৈ থাকে তেতিয়াহ'লে জীৱনৰ মজাটোৱে শেষ হৈ যাব অলপমান দুখৰ মাজতো যদি জীয়াই আছোঁ আৰু যদি এইখিনি কাম মই আগবাঢ়ি যাব পাৰিছোঁ এনেকুৱা কিছুমান চিটুৱেশ্যনত তেতিয়াহ'লে আগন্তুক জীৱনলৈও কিজানি আগবাঢ়ি যাব পাৰিম সেইটোৱে কথা আমি কথাও পাতিম তাৰ মাজতে যিহেতু এটি সুন্দৰ কণ্ঠ আছে তোমাৰ আৰু মাৰ প্ৰিয় গীত এটি শুনো মাৰ প্ৰিয় গীত বুলি ক'ব গ'লে কোনটো মই সেনেকৈ ক'ব নোৱাৰিম কিন্তু মোৰ প্ৰিয় গীত বুলি ক'ব গ'লে মই জুবিন গাৰ্গদেৱৰ মোৰ গীতসমূহ খুবেই ভাল লাগে মই মোৰ প্লে'লিষ্ট মানে ক'ব গ'লে অসমীয়া মই যেনেকৈ ক'লোৱেই তেওঁ মোৰ কি কয় বিভিন্নজন আছে তাৰে ভিতৰত মই জুবিন গাৰ্গদেৱৰ এটি গীত মোৰ খুব ভাল লাগে এতিয়া অলপমান গুণগুণাই দিব বিচাৰিম নাওলৈ আনিমগৈ বোকাৰে পদুমই হাতুৰি আনিমগৈ তোৰে মৰমৰে সৰগী পৰশে সাহসী কৰিছে মোক নাওলৈ আনিমগৈ বোকাৰে পদুমই হাতুৰি আনিমগৈ তোৰে মৰমৰে সৰগী পৰশে সাহসী কৰিছে মোক ৰয়া খুব সুন্দৰ মই জুবিন দাৰ ভাইৰেল ক্লিপ এটিৰ কথা ক'বলৈ বিচাৰিম জুবিন দাই কৈছিলে হেপী থকাটো এটা জীৱনৰ মানে জানিব লাগিব মানুহ সুখী হৈ থাকিবলৈ আৰু সুখৰ মাজতে সৃষ্টি হয় সুখ নাথাকিলে মানে যিমান টেনশ্যন থাকক যিয়ে নাথাকক সুখী হৈ থাকিবলৈ জানিব লাগিব আৰু তাৰে এটি উদাহৰণ বুলি ক'লে মই তোমাক ক'ব বিচাৰিম কাৰণ যিয়েই পৰিস্থিতি নহওক যেনেকেই নহওক কিন্তু কমলিকাক আমি মঞ্চত এটি হাঁহিৰে দেখোঁ সদায় তোমাৰ এই সাহসটো তুমি কেনেদৰে গোটোৱা তুমি নিজে নিজৰ সাহস হৈ থাকা নে আৰু তোমাৰ লগত কোনোবা আছে সাহস হিচাপে আচলতে ক্ৰিটিচিজম বহুত পোৱা যায় সেইটো লাগিলে নিজৰ পৰাই হওক মই নিজেও নিজকে খুব জাজমেণ্ট দিওঁ এইটো কৰিলে ভাল হ'বনে সেইটো কৰিলে ভাল হ'ব বেলেগ বিভিন্নজনেও মোলৈ খুব ক্ৰিটিচিজম কৰে কিন্তু মই ক'ব বিচাৰোঁ যে সেই ক্ৰিটিচিজমখিনি মোৰ বাবে ভালহে কাৰণ কিয় নিশ্চয় মোৰ মাজত কিবা এটা পাইছে যোনটো কাৰণে মোৰ আৰু ভাল হোৱাৰ বাবে ক্ৰিটিচাইজ কৰিছে যাতে মই আৰু ভাল হওঁ মই সদায় এইটো ভাবি লওঁ তেনেস্থলতে ক্ৰিটিচিজম পোৱাৰ লগে লগে মই এইটোৱে ভাবোঁ যে মোক এইটোৰ বাবে ক্ৰিটিচাইজ কৰিছেতো নিশ্চয় মই যোনখন বেলেগ অনুষ্ঠান বা এটা বেলেগ গীত যদি মই পাওঁ এইটো ভাল কৰি দেখুৱাব লাগিব মানে মোক যিমান ক্ৰিটিচাইজ কৰিব সিমানে মই আৰু মানে ক'ব গ'লে প্ৰেৰণা পোৱা বুলি মই ক'লে ভুল নহ'ব কাৰণ কিয় ভালটো চবেই ক'ব কিন্তু এই অলপমান তিতাত লাগিবই মই বহুত জাগাত কৈছোঁ যে বহুত মিঠা হৈ থাকিলে একদম ডায়েবেটিছ হৈ যাব অলপমান বেলেঞ্চ থাকিব লাগিব তেতিয়াহে মানে ভালে থাকিব তো সেয়েহে অলপমান ক্ৰিটিচিজম দৰকাৰ যাৰ বাবে আগুৱাই যোৱাত আৰু মানে সাহস দিবলৈ পাৰি নিজকে সেইটোৱে কথা আচলতে তোমাৰ মতে জীৱনটো কি ক'ব গ'লে জীৱনটো খুবেই শূন্য আমি ভাবোঁ যে জীৱনটোত বহুত কিবা কিবি কৰিব লাগিব ন' ডাউট ছাকচেছফুল হ'ব লাগিব যাৰ যোনটো এইম যাৰ যোনটো গ'ল নিজৰ জীৱনত সেইটোত সদায় মানে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব কিন্তু তাতোতকৈ ডাঙৰ কথাটো হৈছে যে আমি জীৱনটোত শেষত একো নাপাওঁ
মই সদায় এইটো ভাবোঁ যে মই শেষত একো কিজানি সেয়া নহ'ব কাৰণ কিয় যিমানেই যি নহওক শেষত সকলোৰে যোনটো আমি কওঁৱেই জীৱনটো কিনো জন্ম মৃত্যু বিবাহ কাৰ কেতিয়া হয় কোনো গম নাপায় ক'ত কেতিয়া জন্ম হ'ল কোন কেতিয়া মৃত্যু হ'ল এইটো কোন কেনেকৈ কি হ'ব এইটো আমি কেতিয়াও ক'ব নোৱাৰোঁ তেনেস্থলতে মোৰ বাবে জীৱনটো খুব এটা শূন্য কিন্তু মোৰ এইটোৱে কথা জীৱনত যে যিহেতুকে মানুহ হৈ লৈ জন্ম লৈছোঁ ভাল কাম কৰিব লাগিব আৰু মই যোনটো ক'লোঁ মোৰ নিজৰ যোনটো এটা লক্ষ্য আছে সেই লক্ষ্যত উপনীত হ'ব লাগিব মই ক'ব গ'লে ছাকচেছফুল হ'ব লাগিব হ'লে আগবাঢ়ি যাব লাগিব শেষত যাতে এনেকুৱা হয় যে কমলিকা কাশ্যপ এটা নাম আছিল সেইটো যাতে থাকিব পাৰে তাৰে কথাখিনি সেইটোৱে ছাকচেছফুল মানে তুমি কি বুজা সফল হোৱাটো মই বিচাৰোঁ মই ভাবোঁ যে সফল হোৱাটো বহুতৰ বাবে বিভিন্নটা কথা হ'ব পাৰে মোৰ হিচাপত সফল হোৱাটো নিজৰ জীৱনত যোনটো ভাবা গৈছিল সেইটো যদি অলপো হ'ব পাৰিছোঁ সেইটোৱে মোৰ বাবে বহুত ডাঙৰ কথা কাৰণ কিয় কিছুমান বস্তু নাভাবাকেও হৈ যায় আৰু কিছুমান বস্তু খুব ভাবিলেও নহয় তেনেস্থলতে যদি কিবা এটা বস্তু ভাবিছোঁ নিজৰ জীৱনটোক লৈ যে মই এইটো মোৰ এইটো মোৰ লক্ষ্য এইটোত মই কিবা এটা কৰিবই লাগিব সেইটোত যদি কিবা এটা হ'ব পাৰিছে তেতিয়াহ'লে নিশ্চয় মোৰ বাবে সেইটোৱে বহুত সকলোতকৈ ডাঙৰ সফল হোৱাৰ মানে এটা মই যদি ডেছক্ৰিপশ্যন দিবলৈ যোৱা যায় ছাকচেছফুলৰ মিনিংটো মোৰ বাবে সেইটোৱে আমাৰ এটি ছেগমেণ্ট আছে মই তোমাক শব্দ ক'ম সেই শব্দকেইটাৰ বিষয়ে তুমি ক'ব লাগিব আবেগ আবেগ তুমি যি অনুভৱ কৰা আৰু আবেগ বুলি ক'ব গ'লে যিহেতু কটনিয়ানতে আবেগ কটন হিচাপে আবেগ সেইটোৱে কথা প্ৰেম প্ৰেম ভাল পোৱা অনুভূতি ক'ব গ'লে মই ভালকৈ ক'ব নোৱাৰিম অনুভূতি কিন্তু আবেগৰে অন্য এটা সেইটোত মই অনুভূতি দিব বিচাৰোঁ তো আবেগ সেইটোৱে কথা সুখ বুলি ক'ব গ'লে ছাকচেছফুল সেইটোৱে সাহস ভগৱান তুমি মানে ভগৱানকে বিশ্বাস কৰা আৰু ভগৱানকে সাহস হিচাপে লৈ জীৱনত আগবাঢ়ি আছা বৰ্তমান নিশ্চয় কাৰণ কিয় এতিয়া ক'ব গ'লে তেখেতে সকলো আৰু মই আগৰ পৰাও খুব মানে ভগৱানক বিশ্বাস কৰোঁ মই এনেকুৱা নহয় যে দিনে ৰাতি মই মন্দিৰত যাওঁ বা দিনে ৰাতি চাকি বন্তি জ্বলাওঁ এইটো নহয় কাৰণ কিয় নিজৰ কেতিয়াবা সময় নিমিলিবও পাৰে চাকি বন্তি জ্বলাবৰ কাৰণে মোৰ কলেজ থাকে কিবা থাকে আচলতে অন্তৰৰ পৰা কিন্তু সেইটোৱে কথা মই অন্তৰৰ পৰা যোনটো মই ভাবোঁ আৰু মই ফলো পাইছোঁ সেনেকৈ মই যিমানখিনি মানে ভাবোঁ বিশেষকৈ সেইখিনি বস্তু হয়গৈ কাৰণ কিয় মই সবাতোতকৈ ডাঙৰ তেখেতক মই গোটেইখিনি মানি লৈছোঁ যিহেতু তো এইটোৱে কথা আমি আৰু এটি গীতৰ মাজলৈ যাম নিশ্চয় কি গীত শুনাব বিচাৰিবা যিহেতু তোমাৰ কণ্ঠত সকলোৱে গীত শুনিবলৈ আগ্ৰহে ৰৈ থাকে আৰু মই আজি সেই সুবিধাটো পাইছোঁ মই হাতৰ পৰা যাব দিব নোৱাৰোঁ নিশ্চয় মই কেনেকুৱা ধৰণৰ গীত গোৱাটো বিচাৰিব তোমাৰ এটি প্ৰিয় গীত মই হিন্দী হ'ব পাৰে অসমীয়া হ'ব পাৰে যোনটো জনা তুমি যি ভাল পোৱা মই অসমীয়া এটা গাইছোঁ অসমীয়া ক'ব গ'লে পুৰণি গীতসমূহ মোৰ খুব ভাল লাগে এতিয়াৰ গীতসমূহ খুব ভাল লাগে মই এটি খুব পুৰণি গীত গাবলৈ ওলাইছোঁ শান্তা উজীৰ বাইদেউ চঞ্চল প্ৰজাপতি এতি যেনুৰে আহি ফুলে ফুলে পৰি কিনো কথা ক'লে চঞ্চল প্ৰজাপতি এতি যেনুৰে আহি ফুলে ফুলে পৰি কিনো কথা ক'লে মইতো নেজানো মইতো নুবুজো মইতো নেজানো মইতো নুবুজো চঞ্চল প্ৰজাপতি খুব সুন্দৰ জীৱনটোত এতিয়ালৈকে সুখ দুখ অতিক্ৰম কৰি আগবাঢ়িছা
আৰু জীৱনৰ বাটটো বহুত দীঘলীয়া আৰু অতিক্ৰম কৰিব আছে কেতিয়াবা ভাবিলে ভয় লাগেনে নিশ্চয় বিভিন্নটা ক্ষেত্ৰতে ভয় লাগে এতিয়া ধৰক অনুষ্ঠান এটা আছে মোৰ এক্সাম আছে কথাখিনিত অলপমান ভয় লাগে কাৰণ কিয় যিমানেই যি নহওক যিমানে নিজকে সাহসী নকওঁ কিয় কিন্তু এট দ্য এণ্ড মই এইটোৱে সদায় ভাবোঁ যে মোৰ বাবে ষ্টেণ্ড ল'বৰ কাৰণে মোৰ বেকগ্ৰাউণ্ডত এতিয়া কোনো নাই নিজে গোটেইখিনি কৰিব লাগিব টাইপ হ'ব কাৰণ কিয় যিমানে যি নহওক কোনোবাই কিবা এটা ভুল কৰিলে নিজৰ মাক দেউতাকে কিন্তু সদায় সেইটোক বচাবৰ কাৰণে আহিব মই তেনে ক্ষেত্ৰত মোৰ বিভিন্নটা ক্ষেত্ৰতে হওক মোৰ অনুষ্ঠান হৈ গ'ল কেতিয়াবা কম্পিটিশ্যনছসমূহ মই কৰি থাকোঁতে কম্পিটিশ্যনেই হৈ গ'ল বিশেষকৈ এক্সাম তাৰপিছত পঢ়া পাতি অসুখ বিসুখ তেতিয়া মই এইটো ভাবোঁ যে মোৰ পিছত মোক চাবৰ কাৰণে ক'ব গ'লে এতিয়া কোনো নাই এতিয়া তেনেস্থলতে নিজকে খুব চম্ভালি ৰাখিব লাগে বুলি ক'লেও ভুল নহ'ব সেইটোৱে কথা ভয় লাগে এতিয়াও ভয় শেষ হোৱা নাই কিন্তু সেইটোৱে কথা আগতে মই যেতিয়া পাইছিলোঁ তোমাক তুমি দেউতাৰ ফোন ইউজ কৰিছিলা তোমাৰ নিজৰ ফোনো তুমি ইউজ কৰা নাছিলা মাৰ ফোন ইউজ কৰিছিলা তোমাক দেউতাই লৈ আহিছিলে মোৰ সেই অনুষ্ঠানটোলৈ এতিয়া দেউতাক অনুভৱটো হয় যিহেতু বহুতখিনি তোমাক ছাপোৰ্ট কৰিছিলে দেউতাই আগতে অনুষ্ঠানসমূহ থাকিলে দেউতাই বিশেষকৈ চাইছিলে এতিয়া তুমি কোনটো সময়ত বেছিকৈ দেউতাক মিছ কৰা আচলতে ক'ব গ'লে আপুনি যোনটো ক'লে আৰু সেইদিনাখন অনুষ্ঠানটো ফাদাৰ্ছ ডে'ৰ ওপৰত আছিলে তুমি দেউতাৰ প্ৰিয় গীত এটিও গাইছিলা হয় মই আচলতে সেই দিনটো মনত পৰে আৰু আপুনি যোনদিনাখন মোক ফোন কৰিছে এই অনুষ্ঠানটোৰ বাবে মই তেতিয়াই ভাবিছোঁ যে এইটো মই সেই দিনতে কৰা আৰু আজি এইটো ফোন আহিছে তো ক'ব গ'লে যোনটো অনুভৱ বুলি কোৱা যায় আজি ধৰক এই অনুষ্ঠানটোত আহিছোঁ আগতে এনেকুৱা অনুষ্ঠানসমূহত দেউতাই মোক লৈ আনিছিল সেইটোৱে কথা মোৰ লাগিলে টিভিৰ অনুষ্ঠানেই হওক বেলেগ যিকোনো অনুষ্ঠান হওক বা মঞ্চৰ অনুষ্ঠানেই হওক গোটেইখিনি মেনেজমেণ্ট বুলি ক'ব গ'লে দেউতাই কৰিছিল এতিয়া দেউতা নাই তো সেইটো কথা অলপমান ভাবিবলৈ দিগদাৰ হয় কাৰণ কিয় প্ৰত্যেকটো বস্তু এতিয়া মই চাওঁতে অলপমান ডাবল মাইণ্ডেড হয় মই ভাবিব লাগে যে এইটো কথা ময়ো ভাবিছোঁ এট দ্য চেম টাইম মোৰ দেউতা বা মা থাকিলে কেনেকৈ ভাবিলে হয় বিশেষকৈ মোৰ দেউতা কাৰণ কিয় মাৰ ক্ষেত্ৰতো দেউতাই মেনেজমেণ্ট কৰিছিল আৰু মই প্ৰথম বছৰটো মই যিমানখিনি অনুষ্ঠান কৰিলোঁ সেইখিনিও দেউতাই চাইছে তো মই অনুষ্ঠান এটা ৰখাৰ আগতো খুব মানে দেউতাৰ পাৰ্চপেক্টিভ দি চাওঁ যে দেউতা থাকিলে কি ভাবি লৈ মানে বস্তুটো ৰাখিলে হয় তো সেইটো এটা অনুভৱ হয় যে এতিয়া নাই কিন্তু তেখেতৰ হিচাপত ভাবিব লাগিব তেতিয়া কিজানি আগবাঢ়ি গৈ থাকিব পাৰিম সেইটোৱে কথা এতিয়া তোমাৰ অনুষ্ঠানসমূহ কোনে মেনেজমেণ্ট কৰে আগতে যিটো দেউতাই কৰিছিলে এতিয়া মই কৰোঁ আৰু মোৰ এগৰাকী বন্ধু আছে তেখেতে কৰে সেয়াই হয় তোমাৰ মতে পৃথিৱীত আটাইতকৈ শক্তিশালী কি পৃথিৱীত আটাইতকৈ শক্তিশালী এতিয়া ক'বলৈ গ'লে একদম মই মানে অনেষ্টলি ক'ম পইচা কাৰণ কিয় আজিকালিৰ দিনত পইচাৰ অবিহনে একো নহয় কিন্তু সেই বুলি যে মানে চব ক্ষেত্ৰত পইচা বিচাৰিব লাগিব সেইটো নহয় কিছু ক্ষেত্ৰত ভাল পোৱা মৰমো বিচাৰি চাব লাগিব আৰু কিছু ক্ষেত্ৰত পইচাক কিন্তু বিচাৰি চাব লাগিব যেনেকৈ এতিয়া সৎ কাম কৰিলে পইচাটো পালে সেইটো ভাল সেইটো এটা সুখ আছে আৰু কিছুমান কাম কৰি লোৱাৰ পিছত যেতিয়া পইচাখিনি পোৱা যায় সেইটো আচলতে মই ভাবোঁ যে এইটো পইচা নহয় আৰু মোৰ হিচাপত অন্তত সৎ কাম কৰিলে কৰা বস্তুখিনি আচলতে আচল কাম বুলি মই কওঁ আৰু একদম সঁচা কথা ক'ম আজিকালিৰ দিনত সবাতোতকৈ ডাঙৰ একদম শক্তিশালী বুলি ক'ব গ'লে আপোনাৰ কি কয় পইচা বুলি ক'ম কিয় ক'লা তুমি পইচা বুলি কাৰণ কিয় অভাৱ দেখিছোঁ সেইটো কাৰণে পইচাৰ শক্তি কিমান সেইটো মই জানো পইচা কিন্তু পটককৈ মানুহক বহুত ওপৰলৈ লৈ যাব পাৰে বহুত তললৈও লৈ যাব পাৰে দুইটা বস্তুৱে দেখিছোঁ আৰু পইচাৰ অভাৱ যোনটো মই ক'লোঁ দেখিছোঁ তেনেস্থলতে মানে এই বস্তুটোৰ সংজ্ঞা কি এই বস্তুটোৰ মানে ক'ব গ'লে এহমিয়ত কি হয় এইটো বস্তু মানে খুব ভালকৈ একদম ওচৰৰ পৰা দেখা পাইছোঁ মই তেনেস্থলতে ডাঙৰতকৈ ডাঙৰ বস্তু ক'ব গ'লে মানে পইচাৰ অবিহনে একো নাই আজিৰ ডেটত অন্তত তেনেস্থলতে মই ক'ব বিচাৰিম যে পইচাই সবাতোতকৈ ডাঙৰ শক্তিশালী অন্তত আজিৰ ডেটত অন্য যে আহি থকা দিনত কিজানি নিশ্চয় বেলেগো হ'ব পাৰে মোৰ বাবে কিন্তু আজিৰ দিনত মোৰ পাৰ্চপেক্টিভ পইচাটো হৈ আছে এইটোৱে কথা কাৰণ কিয় মই যোনটো ক'লোঁ
জীৱনত বহুত বস্তু দেখিছোঁ অভাৱো দেখিছোঁ তো তেনেস্থলতে এই বস্তুটো এটা এনেকুৱা বস্তু যোনটো মই ভাবোঁ যে সবাতোতকৈ শক্তিশালী এইটোৱে কথা মই তোমাৰ দেউতাৰ কথা সুধিবলৈ বিচাৰিম আচলতে দেউতাৰ হঠাৎ খবৰটো আমি পালোঁ মানে কি হৈছিলে আচলতে মোৰ দেউতাৰ আগৰ পৰাই মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল তেখেত আগৰ পৰাই আছিল তাৰপিছত তেখেত হাৰ্ট পেচেণ্ট আছিল তেখেতৰ ব্লকেজ আছিল হাৰ্টত আৰু সেইটো বাৰু ঠিক হৈছিল তেখেতৰ আমি সেইটো ট্ৰিটমেণ্ট তেখেতৰ কৰ্ণাটকাত বেংগলোৰত কৰিছিলোঁ আৰু তাৰপিছত তেখেতৰ শেষৰ অৱস্থাত তেখেতৰ আপোনাৰ কিডনীত হ'ল ডায়েলিচিছ কৰিবলগীয়া হ'ল তো তেনেস্থলতে শেষত দেউতাৰ ষ্ট্ৰোক হ'ল সেইটোৱে কথা সেনেকৈ এইটো তোমাৰ দৃষ্টিত কমলিকা এগৰাকী কেনেকুৱা ছোৱালী মোৰ দৃষ্টিত মই কেনেকুৱা এগৰাকী ছোৱালী এতিয়া তুমি মাৰ নিচিনা হৈছা নে দেউতাৰ নিচিনা হৈছা আচ্ছা সেইটো ক্ষেত্ৰত ক'ব গ'লে নাই তোমাৰ দৃষ্টিত সেইটো কুৱেশ্যনো বেলেগ মই মাজতে এইটো কৰি দিলোঁ তুমি মাৰ নিচিনা হৈছা নে দেউতাৰ নিচিনা আচলতে মোৰ মিক্সচাৰ হয় মই মা বা দেউতা কোনো এগৰাকীৰ মই অকল মানে বস্তু ইনহেৰিট কৰা নাই মই দুগৰাকীৰে বস্তু মিক্সড আপ হৈ গৈছোঁ মই যেনেকৈ মাৰ বিভিন্নটা সংস্কাৰৰ বস্তু আছে দেউতাৰ খংটো আছে দেউতাৰ যোনটো বিজনেছ মাইণ্ডেড সেই বস্তুটো কিজানি মোৰ অলপমান আছে কাৰণ দেউতাই বিজনেছ কৰিছিল আৰু তাৰে ওপৰত মাৰ মই যোনটো ক'লোঁ সংস্কাৰ মাৰ সংগীতৰ প্ৰতি যোনটো ৰাপ সেইখিনি বস্তু মোৰ আছে তে ক'ব গ'লে মই খুব মিক্সড আপ এজনী ছোৱালী আৰু মই যিহেতু ছিংগল চাইল্ড মই সেয়েহে ক'ব গ'লে মই মোৰ দৃষ্টিত কেনেকুৱা কি ছোৱালী সেইটো মই ভালকৈ আপোনাক জনাব নোৱাৰিম কিন্তু মই যোনটো কৈছোঁ মই যদি মা দেউতাৰ ফালৰ পৰা চাবলৈ যোৱা যে মই দুগৰাকীৰে সন্মিশ্ৰণ কথাটো অলপমান বেলেগ ধৰণৰ কিন্তু এইটোৱে কথা দুগৰাকীলে নেচাৰটো মোৰ মাজত আছে কিন্তু মই আপোনাৰ মই কেনেকুৱা বা মই কি মোক যোনে একদম ওচৰৰ পৰা দেখা পাইছে তেখেতলোকেহে ভালকৈ জনাব পাৰিব মই কেনেকুৱা ছোৱালীজনী মই মেবি খুব ইম'চনেলো হ'ব পাৰোঁ মেবি খুব মানে খঙালো হ'ব পাৰোঁ মোৰ খঙো খুব বেলেগ ধৰণৰ ইম'চনো বেলেগ ধৰণৰ তো তেনেস্থলতে মই কেনেকুৱা ছোৱালী সেইটো বেলেগেহে আপোনাক ক'ব পাৰিব কিন্তু মোৰ দৃষ্টিভংগীত মই মোৰ মা দেউতাৰ দুগৰাকীৰে বস্তু ইনহেৰিট কৰিছোঁ এইটোৱে কথা মা মই তোমাৰ ইণ্টাৰভিউ এটাত পাইছিলোঁ তুমি কৈছিলা মাক খুব সোনকালে মানুহে ঠগিব পাৰিছিলে মা অকণমান আকৰি টাইপৰ আছিলে কিয় কৈছিলে মা আচলতে ইন'চেণ্ট আছিল মাৰ মেইন কথাটো হৈছিল কি মা খুব মৰমীয়াল ন' ডাউট ময়ো নিজকে ভাবোঁ যে মই বেলেগৰ প্ৰতি থকা মোৰ মৰম ভাৱটো আছে বেলেগক দেখিলে যোনটো যিমানেই যি মোৰ লগত যি নকৰক কিয় এটা সময়ত মই এৰি দিব পাৰোঁ কিন্তু মই এৰি দিলেও মোৰ মা অলপমান অজলা আছিল কাৰণে সেই ইন'চেঞ্চটোৰ বহুতে কয় ন ফাইদা উঠাইছিল মই সেইটো হ'ব নিবিচাৰোঁ কাৰণ কিয় মাৰ সেইখিনি সময়ত চাব গ'লে দেউতা আছিল মই আছিলোঁ কিন্তু এতিয়া মোৰ পিছত কোনো নাই তে মই সেই বস্তুটো মোৰ পৰা কোনেও যাতে ফাইদাটো উঠাব নোৱাৰে শব্দটো যোনটো ফাইদা সেই বস্তুটো কোনেও যাতে উঠাব নোৱাৰে সেইবাবে মই কি কয় অলপমান বেলেগ ধৰণৰ হ'ব লাগিব যে কি কয় বেছি অজলা হ'লেও বহুতে চান্স ল'ব পাৰে সেয়েহে অলপমান কি কয় মায়ে ক'ব গ'লে ঠগন খাইছে মাৰ জৰিয়তে আমিও খাইছোঁ তে সেইটোৱে কথা এতিয়া সেইটো কাৰণে কৈছোঁ নহয় ঠেকা খোৱাৰ কাৰণে বস্তুখিনি বুজি পোৱা গৈছে আৰু ওচৰৰ পৰা যিহেতুকে দেখা পাইছোঁ সেইটো কাৰণে ভালকৈ বুজি পাইছোঁ তো এতিয়া সেইটো কাৰণে অলপমান নিজকে অলপমান বেলেগ কৰি ৰাখিবলৈ চেষ্টা কৰোঁ কিন্তু চাওঁগৈ কাৰণ কিয় যিমানে যি নহওক মই যোনটো কৈছোঁ মাৰ সেই যোনটো মানে কি কয় মৰম আকুল সেই বস্তুখিনি মোৰ মনত এতিয়াও আছে তো তেনেস্থলতে পটককৈ ইমান এটা ৰাফ হ'বও নোৱাৰোঁ সেনেকৈ কিন্তু আগবাঢ়ি যাব লাগিব তেওঁক বহুতে হয়তো ঠগিব পাৰে সেইটো তুমি নিজেই গম পাবা কিন্তু সকলোৱে ইমান মনত ৰাখিছে তেওঁৰ সেই নেচাৰটোৰ কাৰণে তেওঁৰ সেই মৰম লগা কথাখিনিৰ কাৰণে আৰু সেইখিনি তোমাৰ তাতো আছে আৰু ঠেকাতে সেকা বুলি কথা এষাৰ আছে গতিকে মানুহে জীৱনত ঘটি যোৱা ঘটনাৰ পৰাহে আচলতে শিক্ষা পায় যিমান পঢ়িলেও যিমান তোমাক শিকালেও তাতকৈ তুমি যেতিয়া এক্সপিৰিয়েঞ্চটো হ'বা তাৰ পাছতেই গোটেই বস্তুখিনি গম পোৱা যায় হয় আমি এতিয়া গীতৰ মাজলৈ যাওঁ যিহেতু তুমি খুব সুন্দৰ হিন্দী গীতো গোৱা চ' হিন্দী গীত এটিৰ মাজলৈ যাওঁ
অলপমান সুফি যিহেতুকে মই কথা পাতিয়ে আছিলোঁ অলপ আগলৈকে সুফি অলপমান গাবলৈ চেষ্টাহে কৰিম দেই একদম रब की कवाली है इश्क कोई दिल की दीवाली है इश्क कोई महकी सी प्याली है इश्क कोई सुबह की लाली है इश्क मेरे दिल को खुदा से जुदा कर दे यूं बस तू मुझको फना कर दे मेरा हाल तो मेरी चाल तो बस कर दे आशिकाना तेरे वास्ते मेरा इश्क सूफियाना मेरा इश्क सूफियाना मेरा इश्क सूफियाना तेरे वास्ते मेरा इश्क सूफियाना मेरा इश्क सूफियाना मेरा इश्क सूफियाना খুব সুন্দৰ তোমাৰ বলিউডলৈ যাবলৈ মন আছে নেকি বা তেনেকুৱা কিবা মন যায় নেকি কেতিয়াবা চিন্তা চৰ্চা কৰিছা চাওঁ যেহেতু তুমি খুব সুন্দৰ হিন্দী গীত গোৱা চাওঁ নিশ্চয় আশানো কাৰ নাথাকে যেতিয়া এটা মানে কি কয় লেভেল পোৱাল যায় তাৰপিছত মানে তাতকৈ বেছি অলপমান আশা কৰি থকা যায় কিন্তু ইমান মই আশা কৰা নাই য'ত যেনেকৈ যি হৈ গৈ থাকক মানে গো উইথ দ্য ফ্লোত আছোঁ মই কোনো মোৰ এটা মানে টাৰ্গেট নাই যে এইটোৱে কৰিম মই এইটোক লৈ তো সেইটোৱে কথা সেনেকৈ আগবাঢ়ি গৈ আছোঁ কিন্তু মানে ক'ব গ'লে কোনো মোৰ এটা এইম নাই যে মই এই বস্তুটোক লৈ মই কিমান আগবাঢ়িব লাগে মোৰ কোনো সেনেকুৱা এটা এইম নাই কিন্তু সেনেকৈ আগবাঢ়ি গৈ আছোঁ মই এইটোৱে আচলতে মই জুবিনদাৰ এটি ভাইৰেল ক্লিপ আছিলে তেওঁৰ কথা এষাৰ ক'বলৈ বিচাৰিম তেওঁ কৈছিলে আচলতে মানুহে সুখী হৈ থাকিব জানিব লাগিব সুখ কেনেকৈ মানুহে ক্ৰিয়েট কৰিব পাৰে সেইটো জানিব লাগিব যিমানে টেনশ্যন হওক যিমানে দুখ হওক মানুহে সুখটো উপলব্ধি কৰিব পাৰিব লাগিব আৰু সুখটো ক্ৰিয়েট কৰিব জানিলে তাৰ মাজতে নতুন নতুন সৃষ্টি হয় আচলতে তাৰ এক উদাহৰণ কমলিকা কাৰণ কমলিকাৰ হাঁহিতে গোটেইখিনি ওলাই যায় তেওঁৰ সেই সাহস তেওঁ কেনেদৰে সুখটো উদযাপন কৰিব পাৰে তেওঁৰ গোটেই মুখখনতেই হাঁহিটোতেই গোটেইখিনি গম পোৱা যায় নহয় জানো কমলিকা আৰু কি পৰিকল্পনা কৰিছা পৰিকল্পনা বুলি ক'ব গ'লে এইবছৰ নিশ্চয় কাম আছে বহুত নতুন নতুন কিমান দূৰলৈ আগবাঢ়িব পাৰোঁ চাওঁ কাৰণ কিয় মই যোনটো কৈছোঁ চিটুৱেশ্যনে কোনফালে লৈ যায় আমি ক'ব নোৱাৰোঁ কিন্তু তেনেস্থলতে ভগৱানে যদি ভালে কুশলে ৰাখে নিশ্চয় কিবা এটা না কিবা এটা ভাল কাম নিশ্চয় মই এইবছৰ কৰি উলিয়াব পাৰিম সেইটোৱে কথা চাওঁতে আমি একেবাৰে অনুষ্ঠানৰ শেষৰ ফালে আহিছোঁ আৰু একেবাৰে শেষত এটি সুন্দৰ অসমীয়া ভিতালী বাইদেউৰ গীতেৰে আজি অনুষ্ঠান সামৰিম কমলিকা এটি অসমীয়া তোমাৰ মাৰ গীত শুনিবলৈ বিচাৰিম মায়ে গোৱা নিশ্চয় মোৰ মায়ে বহুত দিন আগতে এটা গীত গাইছিল গীতটি প্ৰেমো চুমদেৱে লিখিছিল সুৰ কৰিছিল সেই গীতটি অলপমান মই গুণগুণাবলৈ বিচাৰিম বহুত আগৰ গীতটি অলপমান গাইছোঁ লাহে লাহে যেতিয়া কাষলৈ আহিবা বুজিবা তোমালৈ মৰম কিমান লাহে লাহে যেতিয়া কাষলৈ আহিবা বুজিবা তোমালৈ মৰম কিমান যেদিনা গ'ল সিদিনাৰ পৰাই সূৰজৰ পোহৰ মোৰ কেনিনো হেৰাল যেদিনা গ'ল সিদিনাৰ পৰা সূৰজৰ পোহৰ মোৰ কেনিনো হেৰাল লাহে লাহে যেতিয়া কাষলৈ আহিবা বুজিবা তোমাৰ
তোমালৈ মৰম কিমান লাহে লাহে যেতিয়া ধন্যবাদ আচলতে প্ৰত্যেকটো গীতে যেতিয়া তুমি গোৱা একদম ভিতালী বাইদেউক কাষত পোৱা যেন লাগে কাৰণ আচলতে তেওঁৰ কণ্ঠটো সকলোৱে মনত আছে তেওঁৰ কণ্ঠ আৰু তেওঁৰ কণ্ঠ আজিও জীয়াই ৰাখিছে কমলিকাই মোৰ কি ক'ম মানে কোনো ভাষা নাই তুমি যেতিয়া গীতটো গাই আছা মোৰ অকণমান গা নোমটো শিয়ৰি উঠিছে মোৰ যেন মই তেওঁ মোৰ ওচৰতে বহি আছে মোৰ তেনেকুৱা অনুভৱ হৈছে আচলতে জোনবাই দেশৰ পৰাই মা দেউতাই তোমাক আশীৰ্বাদ কৰি আছে আৰু সদায় এনেদৰে তোমাৰ লগত থাকিব আৰু ইমান সময় দিলা কমলিকা তাৰ বাবে তোমাক অশেষ ধন্যবাদ একেবাৰে শেষত দৰ্শকক কিবা ক'বলৈ বিচাৰিবা মই এইটোৱে ক'ম যে এইটো এটা খুব বেলেগ ধৰণৰ অনুষ্ঠান মোক যোনদিনাখন ফোন কৰা গৈছিল মোৰ খুবেই ভাল লাগিছিল কাৰণ কিয় শবনম বাক মই বহুত 2-3 বছৰ আগত নিশ্চয় মই লগ পাইছিলোঁ তাকো ফাদাৰ্ছ ডেৰ এটা অনুষ্ঠান আছিল মোৰ দেউতাই লৈ গৈছিল তাৰপিছত আজিৰ এই অনুষ্ঠানটো অলপমান ব্যতিক্ৰম সেয়েহে খুব ভাল লাগিছে আৰু সেইটোৱে ক'ম যে এই অনুষ্ঠানটি আৰু আগবাঢ়ি যাওক আৰু সকলো যাতে ভালে কুশলে থাকক তাৰে আশা কৰিছোঁ থেংক ইউ ছ' মাছ অশেষ ধন্যবাদ প্ৰিয় দৰ্শক আজি অনুষ্ঠান ইয়াতে সামৰিছোঁ চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ৰি অফ লাইফ ধন্যবাদ